হে গাইজ ওয়েলকাম টু মাই চ্যানেল। আজি আমি এটা নতুন টপিকৰ বিষয়ে আলোচনা কৰিম, যিটোৰ নাম হৈছে গুপ্ত এম্পিয়াৰ বা গুপ্ত সাম্ৰাজ্য। মাত্ৰ এটা ভিডিঅ'ত আপোনালোকৰ ফুল কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু ইয়াৰ বাহিৰে আপোনালোকে পৰীক্ষাৰ বাবে অন্য কোনো নোটছ বা পঢ়িব নালাগে। এটা ভিডিঅ'তে আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব আৰু ইয়াৰ পৰা এডিআৰি এক্সাম হওক বা DHS বা আসামৰ যিকোনো এক্সাম বা SSC লেভেলৰ যিবোৰ এক্সাম তাতে অহা দেখা গৈছে। তেনেহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমটো পইণ্ট আছে শ্ৰীগুপ্ত, যাক আমি গুপ্ত সাম্ৰাজ্যৰ প্ৰথম ৰুলাৰ বুলি জানো। ইয়াত পইণ্টকেইটা লিখাই আছে। শ্ৰীগুপ্ত ৱাজ দ্য ফাউণ্ডাৰ অফ গুপ্ত এম্পায়াৰ। শ্ৰীগুপ্তই গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছে। ইয়াতে ইংৰাজী আৰু অসমীয়াত দুয়োটাতে দিয়া আছে, আপোনালোকে চাব পাৰে। শ্ৰীগুপ্ত ইউজ দ্য টাইটেল অফ মহাৰাজা। শ্ৰীগুপ্তই মহাৰাজা উপাধি গ্ৰহণ কৰিছে। মহাৰাজা হৈছে ৰজাৰ ৰজা, যিবোৰ কিং অফ কিং। নেক্সট ৰজা হৈছিল ঘটোৎকচ, যাক ঘটোৎকচ বুলি বা ঘটকোচ বুলি জানো। হি ছান অফ শ্ৰীগুপ্ত, এয়া হৈছে শ্ৰীগুপ্তৰ পুতেক বা পুত্ৰ। 2 নম্বৰ পইণ্ট, হি টুক দ্য টাইটেল মহাৰাজা। ঘটোৎকচেও তেওঁৰ দেউতাকৰ উপাধিটো লৈছিল মহাৰাজা। নেক্সট পইণ্টটো আছে আমাৰ শ্ৰীগুপ্ত। হি ষ্টাৰ্টেড দ্য গুপ্ত ইৰা, এও গুপ্ত ইৰা ষ্টাৰ্ট কৰিছিল বা আৰম্ভ কৰিছিল। 2 নম্বৰ পইণ্ট, হি এজুম দ্য টাইটেল অফ মহাৰাজা ধীৰাজা। এইবোৰ সকলো পইণ্ট আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব, এইবোৰৰ পৰাই কুৱেশ্যন হোৱা দেখা যায়। তেওঁ মহাৰাজা ধীৰাজ উপাধি লৈছিল। চন্দ্ৰগুপ্ত ওৱানকে আমি ৰিয়েল ফাউণ্ডাৰ অফ গুপ্ত এম্পায়াৰ বা ৰিয়েল প্ৰতিষ্ঠাতা বুলি জানো। সেইটো কুৱেশ্যনটো আপোনালোকে ভালদৰে পঢ়ি চাব, কোনটো পইণ্ট দিয়া থাকে বা কোনটো অপশ্যনত থাকে, সেইটো আপোনালোকে ক্লিক কৰিলে। দুটা অপশ্যনত কেতিয়াও নিদিয়ে। 3 নম্বৰ পইণ্টটো, মেৰিট লিচ্ছবি প্ৰিন্সেছ কুমাৰা দেৱী। এই কুমাৰা দেৱীক চন্দ্ৰগুপ্ত ওৱানে বিয়া কৰাইছিল। আৰু লিচ্ছবি হৈছে নেপালৰ এখন ঠাই। আৰু ফাৰ্ষ্ট কেপিটেল আছিল পাটলিপুত্ৰ, যিটো পাটনাত, বৰ্তমান পাটনা বিহাৰ। পাটনা হৈছে বিহাৰৰ ৰাজধানী। আৰু চন্দ্ৰগুপ্ত প্ৰথম বা ওৱানৰ দিনতেই ফাৰ্ষ্ট কেপিটেল প্ৰতিষ্ঠা হৈছিল। নেক্সট পইণ্টটো আছে সমুদ্ৰগুপ্ত। দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন অফ সমুদ্ৰগুপ্ত ৱাজ ৰিটেন বাই হৰিচেনা। যিটো সমুদ্ৰগুপ্তৰ সময়ত এলাহাবাদ পিলাৰ শিলালিপি আছিল, সেইটো হৰিচেনাই লিখিছিল। এইটো কুৱেশ্যনত বহুতবাৰ অহা দেখা গৈছে, আপোনালোকে ভালদৰে চাব। সমুদ্ৰগুপ্তক আৰু এটা নামেৰে জনা যায় নেপোলিয়ন অফ ইণ্ডিয়া। এই নামটো দিছিল VA স্মিথ। বৰ্তমান কুৱেশ্যন এইটো অহা দেখা যায় যে কোনে তেওঁক এই নামটো দিছিল বা কৈছিল। নেক্সট পইণ্ট, চন্দ্ৰগুপ্ত তৃতীয়, যিজন সমুদ্ৰগুপ্তৰ পুতেক হয়। এওঁৰ ৰাজসভাত নৱৰত্ন আছিল। নৱৰত্ন কি সেইটো মই নেক্সট অলপ তলত মই আলোচনা কৰিম। 3 নম্বৰ পইণ্ট, টুক দ্য টাইটেল অফ বিক্ৰমাদিত্য। চন্দ্ৰগুপ্ত দ্বিতীয়ই বিক্ৰমাদিত্য টাইটেলটো গ্ৰহণ কৰিছিল। বিক্ৰমাদিত্য মিনছ পাৱাৰফুল অফ ছান। এইটো কিছুমান কুৱেশ্যনত দেখা পাইছোঁ, এক্সামত দেখা পাইছোঁ মই, সেইবাবে এইটো পইণ্টটো লিখি দিছোঁ। ইট ৱাজ ডিউৰিং হিজ ৰেইন ডেট দ্য ছেকেণ্ড কেপিটেল উজ্জয়িন ৱাজ এষ্টাব্লিছ। যে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সময়ত দ্বিতীয় ৰাজধানী উজ্জয়িন হৈছিল। গল্ড কইন, চিলভাৰ কইন, কপাৰ কইনছ ইছ্যুড। গল্ড কইনছক আমি কি বুলি জানো? দিনাৰা বুলি জানো, এইটো মনত ৰাখিব। তেওঁৰ সময়তে গল্ড কইন আৱিষ্কাৰ হৈছিল বা জাৰি কৰিছিল। ডিউৰিং ৰেইন অফ চাইনিজ ট্ৰেভেলছ ফাহিয়ান ভিজিটেড ইণ্ডিয়া ৰুট কি টু ইণ্ডিয়া হ'ব লাগিছিল। এওঁৰ শাসনকালতে চীনা পৰিব্ৰাজক ভাৰতত আহিছিল আৰু এখন গ্ৰন্থ লিখিছিল, যাৰ নাম কি। এইবিলাক আপোনালোকৰ ইম্পৰ্টেণ্ট পইণ্ট হয়, আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব। অলছ' নন দিগ্বিজয়। চন্দ্ৰগুপ্ত দ্বিতীয় দিগ্বিজয় বুলিও জনা যায়। নেক্সট পইণ্টটো হৈছে কুমাৰগুপ্ত প্ৰথম। ফাউণ্ডেড নালন্দা ইউনিভাৰ্চিটি। এওঁ নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল বা পৃষ্ঠপোষকতা কৰিছিল, স্থাপন নহয়, পৃষ্ঠপোষকতা কৰিছিল, পেট্ৰনেজ। হি ৱাজ কল্ড চক্ৰাদিত্য। এওঁ আমাৰ কুমাৰগুপ্ত প্ৰথমক চক্ৰাদিত্য বুলিও জনা যায়। নেক্সট ৰুলাৰজন হৈছে আমাৰ সেনগুপ্ত। এওঁ হৈছিল চন অফ কুমাৰগুপ্তৰ প্ৰথমৰ পুত্ৰ। নেক্সট ৰুলাৰ হৈছে বিষ্ণুগুপ্ত, যাক আমি লাষ্ট ৰুলাৰ অফ গুপ্ত ডাইনেষ্টি বুলি জানো, বা এওঁ আছিল লাষ্ট ৰুলাৰ বিষ্ণুগুপ্ত। ইয়াত এটা দিছে পইণ্ট এটা দিছে চাওক, 9 জুৱেলছ বা নৱৰত্ন, যিটো গুপ্ত সাম্ৰাজ্যৰ নৱৰত্ন আছিল, তেওঁলোক হৈছে, প্ৰথমজন হৈছে অমৰ সেনা, বানাবন্ত্ৰী, হৰিসেনা, কালিদাস, কাহাপাকা, চাংকু, বাৰামিহিৰ, বাৰাৰুচি আৰু বেলাল পাট্টা।
নেক্সট হৈছে ইয়াৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ বিষয়ে কেইটামান কুৱেশ্যন আলোচনা কৰিম আৰু এইকেইটা প্ৰশ্নৰ বাহিৰে অন্য কোনো প্ৰশ্ন অহা দেখা নাযায়। প্ৰথমটো কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ গুপ্তা এম্পায়াৰ। ইয়াত চাব গুপ্তা এম্পায়াৰ বুলি কৈছে ফাউণ্ডাৰ, ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা নাই, তেনেহ'লে আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব শ্ৰীগুপ্ত। কুৱেশ্যন নম্বৰ 2 হু ৱাজ দ্য ফাৰ্ষ্ট গুপ্তা ৰুলাৰ টু এজুম দ্য টাইটেল অফ মহাৰাজা থিৰাজ। যে মহাৰাজা থিৰাজ উপাধি গ্ৰহণ কৰা প্ৰথম গুপ্তা শাসক কোন আছিল? ইয়াত অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন এটো কাৰেক্ট এনচাৰ চন্দ্ৰগুপ্ত 1। কুৱেশ্যন নম্বৰ 3 হুইচ কিং আৰ্ন দ্য টাইটেল অফ মহেন্দ্ৰদিত্ত। কোন ৰজা মহেন্দ্ৰদিত্ত উপাধি অৰ্জন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন সিটো কাৰেক্ট এনচাৰ কুমাৰগুপ্তা। কুৱেশ্যন নম্বৰ 4 ডিউৰিং হুজ ৰেইন ৱেৰ দ্য আইৰন পিলাৰ্ছ বিল্ট ইন দিল্লী। কাৰ সময়ত দিল্লীত লৌহ স্তম্ভ নিৰ্মাণ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন এ আৰু বি যিকোনো দুটা হ'ব, চন্দ্ৰগুপ্ত দ্বিতীয় হ'ব। ইয়াত চন্দ্ৰগুপ্ত 1 দিয়াই আছে, চন্দ্ৰগুপ্ত দ্বিতীয় হ'ব। কুৱেশ্যন নম্বৰ 5 চিলভাৰ কইন্স ইছুড বাই গুপ্তাছ ৱেৰ নন এজ। যে গুপ্তসকলে ৰূপৰ মুদ্ৰা জাৰি কৰিছিল যাৰ নাম ৰাখিছিল? অপশ্যন বি টু কাৰেক্ট এনচাৰ ৰূপাকা। আৰু গ'ল্ড কইনক বা সোণৰ কইনক মুদ্ৰাক আমি দিনাৰা বুলি ৰাখিছিল। কুৱেশ্যন নম্বৰ 6 কবি কালিদাস আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্ট কাৰ ৰাজসভাত উপস্থিত আছিল? দ্য পয়েট কালিদাস এণ্ড দ্য এষ্ট্ৰনমাৰ আৰ্যভট্ট ৱেৰ প্ৰেজেণ্ট এট দ্য কোৰ্ট অফ হুইচ ৰুলাৰ? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন ডি টু কাৰেক্ট এনচাৰ যিটো চন্দ্ৰগুপ্ত দ্বিতীয়। কুৱেশ্যন নম্বৰ 7 হোৱাট ৱাজ দ্য চিম্বল অফ দ্য গুপ্ত এম্পায়াৰ। গুপ্ত সাম্ৰাজ্যৰ প্ৰতীক কি আছিল? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন সি টু কাৰেক্ট এনচাৰ গাৰুডা। কুৱেশ্যন নম্বৰ 8 হু ৰুড দ্য বুক কি। অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন বি টু কাৰেক্ট এনচাৰ ফাইয়েন। কুৱেশ্যন নম্বৰ 9 চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ দ্বিতীয় ৰাজধানী কি আছিল? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন সি টু কাৰেক্ট এনচাৰ উজ্জয়িন। কুৱেশ্যন নম্বৰ 10 হুইচ কিং অফ দ্য গুপ্তা এম্পায়াৰ ৱাজ দ্য এক্সপাৰ্ট দ্য বীণা প্লেয়াৰ। গুপ্ত সাম্ৰাজ্যৰ কোনজন ৰজা বীণা নহয় বীণা হ'ব, বীণা বজোৱাত পাৰ্গত আছিল? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন বি টু কাৰেক্ট এনচাৰ সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 11 হু ইজ নন ফৰ হিজ ৱাৰ্ক অন মেডিচিন ডিউৰিং দ্য গুপ্ত পিৰিয়ড। এইটো বহুতবাৰ এক্সামত অহা দেখা গৈছে। গুপ্ত যুগত ঔষধৰ ওপৰত কৰা কামৰ বাবে কাক জনা যায়? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন বি টু কাৰেক্ট এনচাৰ সুশ্ৰুতা। আৰু সুশ্ৰুতাক আমি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চাৰ্জন বুলি জনা যায়। হোৱাট ইজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য গুপ্তা এম্পায়াৰ। অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন এইটো কাৰেক্ট এনচাৰ। মই এইবোৰ গোটেই ওপৰত আলোচনা কৰি আহিছোঁ কনচেপ্ট ৱাইজত। কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ দ্য নেম অফ দ্য কিংডম ডেট চন্দ্ৰগুপ্ত 1 ৰিচিভ এজ ডৌৰী ফ্ৰম দ্য লিচ্ছভিছ। চন্দ্ৰগুপ্ত প্ৰথমে লিচ্ছভি সকলৰ পৰা যদুকত পোৱা ৰাজ্যখনৰ নাম কি? এইটো হৈছে অপশ্যন বি পাটলিপুত্ৰ। লিচ্ছভিৰ কুমাৰ দেৱীৰ লগত সমুদ্ৰগুপ্তই বিবাহ হৈছিল। কুৱেশ্যন নম্বৰ 14 অভিজ্ঞান শকুন্তলম কোনে লিখিছিল? হু ৰুট অভিজ্ঞান শকুন্তলম। ইয়াত অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন সিটো কাৰেক্ট এনচাৰ কালিদাস। কুৱেশ্যন নম্বৰ 15 আৰু আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হোৱাট ইজ এনাডাৰ নেম অফ এলাহাবাদ পিলাৰ। এলাহাবাদ পিলাৰৰ অন্য এটা নাম কি আছিল আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই ল'ব। আৰু যদি আপোনালোকক PDF টো লাগে তেনেহ'লে কমেণ্ট কৰি জনাই দিব, মই PDF টো শ্বেয়াৰ কৰি দিম। আৰু ইয়াৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানেই আছিল। থেংক ইউ এভৰিৱান।